আপুনিও এটাও চেনেলত সানসুমাক মাতা নাই আজিলৈকে মইতো হাগ্ৰামা মহিলাৰ সাক্ষাৎকাৰ লৈছো থ্যাংক ইউ যিসকল লিডাৰ মই তেওঁলোকৰ যে 5000 দাদা ভাইসকল মৰি গ'ল তেখেতৰ ন্যায়টো মই নৰেন্দ্ৰ মোদীৰ এগেইনষ্টত থিয় দিলে পাম নেকি আজি এতিয়া খাদ্যৰ পৰা লৈ পেলাই আৰনাই গামছা দখনা নাফাম আমাৰ যিমান আছে অনলাখাৰে আঞ্জা সব মানে আমাৰ সিপুং আহি গ'ল আপুনি কি কৰিলে প্ৰমোদা হেতু এডমিনিষ্ট্ৰেটিভ কাম হা হেবিলাক এডমিনিষ্ট্ৰেটিভ কাম আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে কিটা কৰিব আপুনি এডমিনিষ্ট্ৰেটিভ যি পিপিএল কৰিব পাৰিছে না বেলেগ কথা কিন্তু মানুহ স্বাভাৱিকতে আমাৰ অসমৰ মানুহৰ তিনিটা পৰিচয় সদায় থাকে এটা হ'ল তাৰ জনগোষ্ঠীগত পৰিচয় কাৰ্বি হিচাপে কাৰ্বি মানুহ এজনৰ পৰিচয় অসমীয়া হিচাপে অসমীয়া মানুহ এজনৰ পৰিচয় মানে একেজন মানুহে কাৰ্বি মানুহ অসমীয়া মানুহ আৰু ভাৰতীয় মানুহ এই তিনিটা পৰিচয় সদায় থাকে আৰু সদায় আমি দেখিছোঁ যে জনগোষ্ঠীগত আৰু অসমীয়া পৰিচয়টো জাতীয় পৰিচয়টো সদায় ৰাষ্ট্ৰীয় পৰিচয়তকৈ সদায় বেছি শক্তিশালী হৈ থাকে মই আপুনি উত্তৰটো স্পষ্টকৈ যদিও মোক কোৱা নাই মই লুৰিণজ্যোতি গগৈৰ পৰা অকণমান সেই ধৰণে আকৌ জানিব বিচাৰিম এই নেতৃত্বটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত সেই ধৰণে যদি উজলি নুঠে তেনেহ'লে আপোনালোকে ইয়াত সেইখিনি হাজাৰ চিঞৰিও কি লাভ হ'ব সেই স্বাভিমান সেই আত্মভিমানৰ কথা যিখিনি কৈ আছে আমাকতো দিল্লীৰ দৰবাৰত সেইখিনি ক'বলৈ সেই মঞ্চখনত উপস্থাপন কৰিবলৈ আমাকতো এজন নেতা লাগিব নিশ্চিতভাৱে সেই নেতাজন নোহোৱাকৈ আমি যদি অকল সংবাদ মাধ্যমৰ বাঘ হৈ থাকোঁ তেনেহ'লে আমাৰ কেনেকৈ সেই সমস্যাবিলাক আমি উত্থাপন কৰিম বা আমাৰ সেই গুৰুত্বটো কেনেকৈ আমি আদায় কৰিম প্ৰমোদ বড়ো ডাঙৰীয়াই কওক বা কাৰ্বিসকলৰ কথা বা যিবোৰ মূল কথা আজিওতো সমস্যা সমাধান হোৱা নাই ঠিক আছে ক্ষমতালৈ আহিছে বড়ো ডাঙৰীয়া আহিছে এটা সময়ত কাৰ্বি পাহাৰটো আহিছিল এছ আছিল কিন্তু তেওঁলোকৰ কমন জনসাধাৰণৰ যিবোৰ মৌলিক প্ৰশ্ন ভাষাক লৈ সংস্কৃতিক লৈ অধিকাৰক লৈ মাটি ভেটিক লৈ সেইবোৰ যেতিয়ালৈকে মীমাংসা নহ'ব তেতিয়ালৈকে এই সংগ্ৰাম চলিব আৰু এইটো কেৱল মাত্ৰ সম্ভৱ আঞ্চলিক ৰাজনীতিৰ যোগেদি আৰু আঞ্চলিক আদালতৰ যোগেদি এই কথাটো মই স্পষ্টকৈ কৈছোঁ আৰু এইটো মই ভাবোঁ মই বিশ্বাসী যে খুব সোনকালে নিশ্চিতভাৱে আঞ্চলিক দলৰ গুৰুত্ব দিল্লীলৈ আহিব এতিয়া যিটো আপুনি কৈছে গুৰুত্ব নাই গণপৰিষদৰ কোনো গুৰুত্ব নাই গণপৰিষদে চিঞৰা শব্দটো দিল্লীত গৈ খুন্দা মাৰিব নোৱাৰে মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়াৰ ওচৰত সেইকাৰণে আমাৰ বিষয়বোৰ তেওঁলোকে ক'ব নোৱাৰিলে নাগৰিকত্ব সংশোধনী আইনখনে যে আমাক অন্যায় কৰিব এইটো ক'ব পাৰিব লাগিছিল তেওঁলোকে তাৰে কাৰণ 855জন শ্বহীদৰ ত্যাগৰ বিনিময়ত তেওঁলোকৰ তেজৰ চেকুৰাৰে পাৰ হৈ জন্ম হোৱা এটা দল তেওঁলোকে ক'ব পাৰিব লাগিছিল যে অন্যায় 43 বছৰ অতিৰিক্ত বিদেশী বোজা আমাক দিব নোৱাৰে আমি ইতিমধ্যে 20 বছৰ বোজা লৈছোঁৱেই দেশৰ হৈ লৈছোঁ মানৱীয়তাৰ দোহাই দি লৈছোঁ সমগ্ৰ ৰাষ্ট্ৰৰ হৈ লৈছোঁ আন্তঃৰাষ্ট্ৰীয় চুক্তি মানি লৈছোঁ এতিয়া আৰু আমি নোৱাৰোঁ এইটো ক'ব পৰা দমটো ৰিজনেল পাৰ্টিৰ লিডাৰৰ থাকিব লাগিব যিটো নাই কাৰণে আজি আপুনি মোক প্ৰশ্ন কৰিবলৈ সুযোগ পাইছে আহি থাকিব লগা দিনসমূহত আমাৰ যেতিয়া চৰকাৰ হ'ব আমি যেতিয়া আমাৰ আৱাজ দিল্লীলৈকে আহিব তেতিয়া এই বিষয়বোৰ জাতীয় জীৱনৰ এই মৌলিক বিষয় মৌলিক প্ৰশ্ন জাতীয় জীৱনৰ অধিকাৰক লৈ হোৱা যিবোৰ কথা বতৰা এইবোৰক নিশ্চিতভাৱে যুঁজিম আৰু এইটো আপুনি বিশ্বাস ৰাখক এইটো কেৱল মাত্ৰ আঞ্চলিক দলৰ যোগেদিহে সম্ভৱ প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ CM 3.5 বছৰ 4 দশক BTCত ৰক্তাক্ত আন্দোলন 4,500 লোক নিৰীহ লোক বা উগ্ৰবাদী বা পুলিচ অৰ্ধসামৰিক বাহিনী নিহত হৈছিল সেই আন্দোলনক বা সেই তেওঁলোকৰ যিবিলাক বড়োলেণ্ডৰ 35 লক্ষ বড়োলেণ্ডবাসীৰ আকাংক্ষাক বাস্তৱায়িত কৰাৰ কাৰণে 2020 চনত আমি ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছিলোঁ যোৱা 3.5 বছৰত বড়োলেণ্ডত মণিপুৰটো অকণমান দূৰত মই কৈছোঁ অসমৰ পৰা মণিপুৰ অলপ দূৰত বড়োলেণ্ড অসমৰ ভিতৰত বড়োলেণ্ডত যোৱা 3.5 বছৰত শান্তি প্ৰতিষ্ঠাৰ যি এক বিশেষ পৰিৱেশ ৰচনা হৈছে সেই কথাটো আমি নৈ কৰিব নাম্বাৰ 1 নাই হেতু কিন্তু মণিপুৰ কৈ আছে নাই এটো অকল বিজেপি দিনৰ মণিপুৰ কবল দিনত আৰম্ভ হৈছে মই বিটিআৰ 3.5 বছৰত কৰি হৈছে না নাই অহিলদা আপুনি কোনটো মই একো কোৱা নাই প্লিজ বিটিআৰ চুক্তি আপোনাক মই শ্ৰদ্ধাকৰ ব্যক্তি হিচাপে সন্মান কৰোঁ আপোনাৰ লগত বহুত দীঘলীয়া ৰাজনৈতিক নহয় এটা সংগ্ৰামী যাত্ৰাৰ লগত মই জড়িত আপোনাৰ মই নীতিমণি দাৰ লগত কথা পাতি আছোঁ মণিপুৰৰ বিষয়টোলৈ আহিছোঁ মই কথাটো ক'ব গৈছোঁ মই আপোনাক কোনটো কৈছোঁ আপুনি যেটো ক'লে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ আগত কি হাগ্ৰামা মহিলাৰ দিনত যিখন চুক্তি হৈছিল বিটিআৰ চুক্তি তেতিয়াওতো মই কৈছোঁ ৰাজ্যত কংগ্ৰেছ চৰকাৰ আছিল বহুত হ'ল নীতিমণি দা 85 চনৰ চুক্তি অসম চুক্তি তাৰ পিছত আকৌ মই আপুনি আহিছে আকৌ 20ৰ চুক্তি আপুনি কৈছে শান্তি ঘূৰি আহিছে মই কৈছোঁ শান্তি ঘূৰি আহিছে আপুনি বড়োলেণ্ডত আপুনি যাওক 5খন জিলাত যাওক যোৱা 3.5 বছৰত বড়োলেণ্ডত এটা বোমা বিস্ফোৰণ হোৱা নাই এজন ব্যক্তিৰ অপহৰণ হোৱা নাই এদিনৰ কাৰণে কাৰফিউ লগা নাই কোনো মটৰচাইকেল চলালে যোৱা ব্যক্তিৰ মটৰচাইকেল টানি লৈ যোৱা নাই কথাটো যদি ক'ব দাবীবিলাক পূৰণ হ'ল না নাই
এটা কথাটো যদি ক'ব নিদিয়ে মই কৈ আছো বড়োসকলৰ দাবীবিলাক পূৰণ হ'ল নে নাই বিটিচি বাসী ৰাইজৰ এতিয়াৰ প্ৰথম চুক্তিখন কাৰ্যকৰী হ'ল নে বিটিচি নাই? বাসী ৰাইজৰ ৩৫ লক্ষ ৰাইজৰ প্ৰথম আগ্ৰহ আকাংক্ষা আছিল বিটিচিত শান্তি প্ৰতিষ্ঠা হ'ব লাগে এই শান্তি প্ৰতিষ্ঠা কৰাত আমাৰ চৰকাৰ সফল হৈছে এইটো মই ডাঠি কৈছোঁ মণিপুৰত আমি অকণমান ব্যাকফুটত আছোঁ এইটো মই আজি মানে আপোনালোকৰ সন্মুখেদি ক'ব পাৰোঁ সন্মুখত কৈছোঁ মই মুকলিভাৱে কৈছোঁ ব্যাকফুটত আছোঁ মণিপুৰৰ পৰিস্থিতিক লৈ কিন্তু মণিপুৰ আমাৰ চাৰ্কুলৰ পৰা আমাৰ মণিপুৰৰ যি সমস্যা এই সমস্যাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ যিমান সংবেদনশীল যিমান গুৰুত্ব সহকাৰে আমাৰ চৰকাৰে কামখিনি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ তাকো আপোনালোকে ডিনাই কৰিব নোৱাৰে নুই কৰিব নোৱাৰে গৃহমন্ত্ৰী ডাঙৰীয়াই 3 দিন তাত থাকি মণিপুৰৰ কুকি মেইটে আটাইবিলাক সংগঠনৰ লগত চিভিল অৰ্গেনাইজেশ্যনৰ লগত চিভিক বডিজৰ লগত আলোচনা কৰিছে তাৰপিছত আমি চেষ্টা কৰিছোঁ কিন্তু মণিপুৰৰ বিষয়টো অলপ অকমান অন্য ৰাজ্যৰ বিষয়তকৈ মণিপুৰৰ বিষয়টো অকমান হুকিয়া কিন্তু মণিপুৰৰ কাৰণে নহয় মই দিলীপ শইকীয়া ডাঙৰীয়া খুব শ্ৰদ্ধাৰে আপোনাক অখিল গগৈ ডাঙৰীয়া এক মিনিট প্লিজ দিলীপ শইকীয়া ডাঙৰীয়া মোৰ কথাটো এইটো দিলীপ শইকীয়া ডাঙৰীয়া মই আপোনাক আৰু অকণমান আগুৱাই গৈ কৈছোঁ যিটো সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবৰ কাৰণে মধ্যস্থতাকাৰীৰ ভূমিকা ল'ব পাৰে দুগৰাকী ৰাষ্ট্ৰপতিৰ লগত হেণ্ডশ্বেক কৰি পেলাই তেওঁ শান্তিৰ দূত ক'ব পাৰে সেইটো সময়ত কি কাৰণত মণিপুৰৰ দুটা গোষ্ঠীৰ মাজত লগা যুদ্ধৰ ক্ষেত্ৰত তেওঁ সেই পদক্ষেপটো ল'ব নোৱাৰে মণিপুৰ ইমান দূৰ নে মণিপুৰৰ মানুহ ইমান উগ্ৰ নে যে কেন্দ্ৰীয় চৰকাৰৰ এই কথাকেইটা গুৰুত্ব নিদিব মণিপুৰত চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ মণিপুৰৰ প্ৰশাসন ভাৰতীয় জনতা পাৰ্টীৰ প্ৰশাসন ডাবল ইঞ্জিনৰ চৰকাৰ মই কৈ আছোঁ সেইকাৰণে আপুনি পথখনত আপুনি যদি ৰিয়েকশ্যন দিয়ে আপুনিতো হেৰিয়ে এংকৰহে আপুনি মোক প্ৰশ্ন উত্তৰ কৰিব দিয়ক এংকৰে যদি আপুনি মাতি আনিছে এংকৰে যদি নিজৰ ভিউজ দিয়ে ভিউজ নাই ভিউজ নহয় মই আপোনাক এটা কথা সুধিব লাগিব আপুনি চাওক তেখেতসকল ৰাজনৈতিক দলৰ নহয় তেখেতসকলে হাত চাপৰি মাৰিছে মই সুধিমেই মই ৰাইজৰ প্ৰতিনিধি হৈ পেলাই মই আপোনাক কথাখিনি সুধিছোঁ মই সুধিম আপুনি মোদীয়ে জানো চেষ্টা কৰা নাই ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে নে আপোনালোকে কওক কৰিছেনে নাই তেনেহ'লে মণিপুৰত কিয় এইটো কাম কৰিব পৰা নাই তেওঁ নিতুমিন দা আপুনি এই কথাটো তেনেহ'লে ওলোটাকে কওক যে মোদী ডাঙৰীয়া ইমান বিশ্বৰ এজন জনপ্ৰিয় আৰু প্ৰভাৱী নেতা যে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব পাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাৰিব পাৰে নোৱাৰে অৱস্থা এইটোতো হাত চাপৰি মাৰিব পাৰে মানুহে হয় নে নহয় ইমান ডাঙৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া নাম্বাৰ 1 নাম্বাৰ 2 মণিপুৰৰ বিষয়টো লৈ মই এটা কথাই কৈছোঁ ইয়াৰ কাৰণে এটা সদিচ্ছা আৰু ইয়াত অকণমান মানে কি বুলি ক'ম আৰু মানে এটা এণ্টি ইণ্ডিয়ান মই ক'ব লাগিব এটা পৰিৱেশ স্থিৰ কৰাৰ কাৰণে ভাৰতবৰ্ষক এটা কিন্তু শক্তি এই শক্তিয়ে কাম কৰিছিল আৰম্ভণিৰ পৰাই আৰু এতিয়াও সুযোগ পালে এইধৰণে কাম কৰি আছে ভাৰত চৰকাৰে মই ভাবোঁ এতিয়া মণিপুৰৰ পৰিস্থিতি বহু হাম কাটিছে বহু ভাল দিশলৈ আহিছে কেতিয়াবা মণিপুৰত 30 দিনলৈকে ৰোড ব্লকেট আছিলে 8 বছৰত মণিপুৰত এদিনৰ কাৰণে ৰোড ব্লকেট হোৱা নাই সেই কথাটো আপোনালোকে মানি ল'ব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত বা পলিচিৰ কাৰণে মণিপুৰত আজি অস্ত্ৰ লোৱা মানুহৰ সংখ্যা কমিছিল কিন্তু এই বিষয়টোৱে অকণমান বিশেষকৈ দুইটা জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি ক'ব লাগিব কোনেও পিছুৱাই নাহে ইমান চেষ্টা কৰা হৈছে না মেইটেই পিছুৱাই নে নাগা কুকি পিছুৱাই সমুখ সমৰত যেতিয়া থাকে অখিল গগৈ ডাঙৰীয়া আৰু যেতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যুদ্ধ কৰিব আপুনি যদি মাজতে দুইজনক শান্ত কৰিব নোৱাৰে সেইটো লুৰিণজ্যোতি গগৈৰ বিফলতা নে অখিল গগৈৰ বিফলতা নে নিতুমণি শইকীয়াৰ বিফলতা সেই কথাটো আমি চিন্তা কৰিব লাগিব 15 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা চুক্তিখন হত্যা কৰা দলটোৱে মোৰ কাষত বহি আছে আৰু কথা কয় তেওঁ মোৰ এটাই 43 বছৰ বিদেশী অতিৰিক্ত বিদেশী বুজা দিছে 43 বছৰ হত্যাকাৰীৰ লগত যিজন বহি আছে কোনে কাক মাফ কৰিব কওক 85 চনৰ পৰা 2016 লৈকে কংগ্ৰেছ অগপই শাসন কৰাৰ সুবিধা পাইছিল কিয় চুক্তিখন দখল নকৰিলে হত্যাকাৰীৰ লগত বহি আছে মোৰ কথা একো নাই আপুনি আৰু বহক আৰু 855 শহীদ কৰক কংগ্ৰেছৰ শাসনক আৰু বহক আপুনি নাই আৰু 855 শহীদ কৰক দিলীপ শইকীয়া আৰু লুৰিণজ্যোতি গগৈ মই প্ৰথম কথাটো হ'ল প্ৰথম কথা চক কংগ্ৰেছৰ লগত আদৰ্শগত বিৰোধ আছে আৰু ভৱিষ্যতৰ দিনসমূহতো থাকিব যিহেতু বিজেপিক পৰাভূত কৰিব লাগে সেই কাৰণে সহৱস্থান তেওঁলোকে পাহৰি গৈছে ইতিহাস নপঢ়ে পাহৰি গৈছে 46 to 49 শ্যামাপ্ৰসাদ মুখাৰ্জী কংগ্ৰেছৰ জৱাহৰলাল নেহৰুৰ লগত বাণিজ্য মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰী আছে পাহৰি গৈছে
তেখেতসকলৰ ষ্টেটাছটো আৰু চিটুৱেশ্যনটো বেলেগ, মোৰটো বেলেগ। মই হ'ল ইতিমধ্যে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে, চবেই জানে যে 5,000 বড়ো মানুহ শ্বহীদ হ'ল 1987 পৰা। ইয়াৰ আগত 1952 পিছত বড়ো সাহিত্য সভা যেতিয়া জন্ম পালে, বড়ো ভাষা সেই সময়ত ৰোমান স্ক্ৰিপ্ট বিচাৰিছিলে, তেতিয়া 16জন মানুহ শ্বহীদ হ'ল। তাৰ পিছত বড়োসকলৰ পৰিচয় আৰু অস্তিত্বৰ কাৰণে 5,000 মানুহ শ্বহীদ হ'ল। তো এই 5,000 মানুহ শ্বহীদ হ'লে এইটো যদি গোটেই আপুনি সেই সময়ৰ পলিটিক্সটো চাই, তাতে কংগ্ৰেছো পাব, তাতে কেতিয়াবা হয়তো বিজেপিও পাব, অলপ সময়ৰ কাৰণে AGPও পাব, চবকো পাব। আৰু AGPৰ দিনত বেছি হৈছে আৰু কংগ্ৰেছৰ দিনতো হৈছে। তো এতিয়া আমি কি কৰিম? আমি এজন দেশৰ নাগৰিক হিচাপে আমি কি কৰিম? আমি সেই পাৰ্টিবিলাক দোষাৰোপ কৰাত ব্যস্ত থাকিম নে আমাৰ কামটো কৰাত আমি কিবা এটা এজেণ্ডা তৈয়াৰ কৰিম? আমিতো দেশৰে নাগৰিক হয়। তো মই কংগ্ৰেছত ইয়াত আহি ঠিকছে বকিব পাৰোঁ বিজেপিক ভাল লগাবৰ কাৰণে, বেলেগ প্লেটফৰ্মত যাই বিজেপিক বেয়াকৈ ক'ব পাৰোঁ কাৰোবাক ভাল লগাবৰ কাৰণে। কিন্তু মই কি কৰিম যে মোৰ যে 5,000 মানুহ মৰি গ'ল, ইয়াৰ বিচাৰটো কোনে কৰি দিব? না কংগ্ৰেছে কৰিব, না বিজেপি কৰিব, না AGPয়ে কৰিব। এতিয়া আলফা আন্দোলনত, আছু আন্দোলনত এই 855 জনকহে মেনশ্যন কৰিছে। ইয়াত মেনশ্যন নকৰা কিমান হাজাৰ মানুহ আৰু মৰি গ'ল। আলফাৰ দিনত 14,000 বুলি এটা কথা আছে। তো ইয়াৰ কাৰণে এতিয়া আমি অকল আলফাক দোষাৰোপ কৰিম না ভাৰত চৰকাৰক দোষাৰোপ কৰিম? মই আপোনাৰ অলপ টাইম লৈছোঁ যে মণিপুৰৰ কথাটো কৈছে। মণিপুৰৰ এই ঘটনা হোৱাৰ অলপ আগৰ পৰা তেখেতসকলৰ কিছুমান আণ্ডাৰগ্ৰাউণ্ড যিবিলাক চিজফায়াৰত আছে, সেইসকলৰ লগত ময়ো অলপ ষ্টাডি কৰি আছিলোঁ। অলপ উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যাবিলাক মই এটা ছাবজেক্ট হিচাপে লৈ অলপমান ষ্টাডি কৰি থাকোঁ। আৰু আজিৰ তাৰিখত যিটো কৈছে তাত মই সৰু উদাহৰণ দিম। আমি মানে বেলেগৰ ভাল বেয়াটো সদায় আঙুলি দেখাই থাকোঁ। ঘৰত যেতিয়া কাজিয়া হয় তেতিয়া আমি কিন্তু কেতিয়াবা হেল্পলেছ হৈ যাওঁ। আমিতো বাহিৰত যাই সুধিলে 10টা মানুহক উপদেশ দিওঁ, এইটো কিয় কৰিছা, এইটো কিয় কৰিছা। কিন্তু ঘৰত যেতিয়া কাজিয়া লাগে, কাৰোবাৰ মানে ৱাইফ হাজবেণ্ডৰ লগতে লাগিল, সেইটোত আমি হেল্পলেছ হৈ যাওঁ। কাৰণ আপুনি ঘৰত মাৰপিট কৰিব নোৱাৰে। এতিয়া 50 বছৰত ভাৰতত কিমানখিনি আৰ্মি অপাৰেশ্যনৰ নামত, কিমানখিনি এতিয়া মিডিল ইণ্ডিয়াত CRPF বিলাক দিছে, CIPF অপাৰেশ্যন নামত নক্সালাইট এৰিয়াত কিমান মানুহ মৰি গ'ল। তো আজিৰ সময়ত মই যিটো দেখিছোঁ যে ভাৰতবৰ্ষই বহুত কচিয়াছলি ষ্টেপ লৈ আছে আৰু মই সেইটো ভাল পাইছোঁ। এনেকুৱা সময়ত আৰু কাকো বুলডোজ কৰিব নালাগে। মই আপোনাক কোনটো কথা সুধিছোঁ, ধৰক আমি যিবিলাক আগৰ অসমৰ যিবিলাক আঞ্চলিক চেতনা সম্পন্ন ৰাজনীতিক দেখিছিলোঁ, ধৰক মই গোপীনাথ বৰদলৈহঁতৰ দিনলৈ যদি মই এটা কথা কওঁ আপোনাক, সেইটোকে আহিব বিচাৰিছোঁ মই। আঞ্চলিকটো ঠিকে আছে, আপুনি আঞ্চলিকতাবাদটো ধৰি আছে। আজি মই আঞ্চলিক দলত আছোঁ, কিন্তু আঞ্চলিক দলত থাকি যদি আপুনি নিজৰ মানুহৰ কাৰণে একো কাম কৰিব নোৱাৰে, তেতিয়া অকল ৰাষ্ট্ৰীয় দলকটো দোষ দি লাভ নাই। আপোনাৰতো নিজৰ এজেণ্ডা থাকিব লাগিব। অলপ আগতে চন্দ্ৰবাবু নাইডুৰ কথা কৈছে। চন্দ্ৰবাবু নাইডু এই সময়ত চাইবাৰ চিটি বনাইছিলে, আমাৰ কোনোবা বনাইছিলে জানো? এই ভিজনটোতো থাকিব লাগিব না। তো আজি মই সেইটো চাই আছোঁ কি আমি কাকবা ব্লেম গেমত বেছিকৈ সোমাই যোৱাতকৈ নিজৰ এজেণ্ডাটো তৈয়াৰ কৰিম। শুনকচোন, আপোনাক কোৱা নাই মই চবকো লৈ কৈছোঁ, আপোনাক কোৱা নাই মই ইউ আৰ ছেফ। মই বাকী কথাটো কৈছোঁ যে মই কৈছোঁ যে অসমত যে আজি বিদেশী নাগৰিকৰ পৰা আহি, কাহ মুভমেণ্টৰ পৰা আহি, অসমৰ বানপানীৰ পৰা আহি, চাহ তেলৰ অফিচৰ পৰা আহি, আজিৰ তাৰিখত আপুনি এটা হোৱাইট পেপাৰ ওলাকচোন। আৰু ইয়াৰ কাৰণে কাক দোষাৰোপ কৰিব? দিল্লীত বহি থকা মানুহখিনিকে খালি দোষাৰোপ কৰিব না অসমৰ মানুহৰ দায়িত্ব ল'ব? অসমৰ মুখ্যমন্ত্ৰীটো দিল্লীৰ পৰা যাই হোৱা নাই, অসমৰ হোম মিনিষ্টাৰটো দিল্লীৰ পৰা যাই হোৱা নাই। মই আপোনাকে সুধিছোঁ, আপোনাৰ মতে কোন দায়ী? অসমৰ ৰাজনৈতিক নেতৃত্ব দায়ী নে দিল্লী দায়ী? হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে নাই? নাই, মই আপোনাক অসমৰ লিডাৰসকলৰ কথা যিসকল কৈ আছে। নাই, মই সুধিছোঁ লুৰিণজ্যোতি গগৈ, মই সুধিছোঁ যে আপোনাৰ কাৰণে দিছপুৰ দায়ী নে দিল্লী দায়ী? গোপীনাথ বৰদলৈৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে যিখিনি অসমত বহি আছে, অসমৰ দায়িত্ব তেখেতসকলে ল'ব লাগিব। আৰু দিল্লীত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদীলৈকে যিসকলে বহি আছে তেখেতসকলে দায়িত্ব ল'ব। মই প্ৰমোদ বড়ো ডাঙৰীয়া, মই সেইটোকে আপোনাক ক'লো। আজি মমতা বেনাৰ্জীৰ যিটো স্থিতি, মমতা বেনাৰ্জীৰ যিটো স্থিতি আজি, চন্দ্ৰবাবু নাইডুৰ যিটো স্থিতি, ষ্টেলিনৰ যিটো স্থিতি তামিলনাডুত, আজিৰ তাৰিখত তৰুণ গগৈ ডাঙৰীয়া নাই, প্ৰফুল্ল মহন্ত ডাঙৰীয়াই তেখেতে এতিয়া
বয়স হৈ গ'ল বা কিবা কাৰণত কৰিব পৰা নাই আমি তেখেতসকলৰ ইতিহাসটো ওলাই কাজিয়া কৰিম না আনগত দিনৰ কাজিয়া কৰিব নালাগে মই আপোনালোকক সুধিছোঁ যে আপোনালোক তিনিগৰাকী আপুনি লুৰিণজ্যোতি গগৈ অখিল গগৈ সংগ্ৰামৰ মাজেদি আহি আপোনালোক নেতা হৈছে আজি এটা দলৰ সভাপতিৰ দায়িত্বত আছে এখেত বিধায়ক আপুনি CM হৈ আছে তেখেত দলটোৰ সভাপতি হৈ আছে তেখেত যুঁজি আছে মোৰ কথা হ'ল যে মই কোনটো কথা কৈছোঁ আপোনাক যে এই যে আপুনি যিখিনি কথা কৈ আছে প্ৰফুল্ল মহন্তৰ আজি অৱস্থা সেয়া তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আমি দেখিছোঁ তেওঁৰ কংগ্ৰেছৰ হৈও তেওঁ অসমৰ কিছু আঞ্চলিক স্বাৰ্থ তেওঁ কেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কৈছিল আমি সেইখিনি দেখিছোঁ মোৰ কথাটো হ'ল এতিয়া যে আমাৰ ইয়াত আমি কেতিয়া সেই চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশৰ সেই স্থিতিটো আমি দেখিম আমি কেতিয়া মমতা বেনাৰ্জীৰ এই পশ্চিমবংগৰ সেই স্থিতিটো আমি দেখিম আপুনিও যেনেকৈ তৃণমূলৰ তেওঁ যিটো সময়ত তেওঁ বিদ্ৰোহ কৰি আঁতৰি আহিছিল কংগ্ৰেছৰ পৰা অকলে আছিল তাৰপিছত আজি তাত তেওঁ বিজেপিৰ অমিত শ্বাহ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেওঁ অকলে যুঁজি যিটো স্থিতি লৈ আছে মই সেই কথাটো কৈছোঁ যে আপোনালোকো তেনেকুৱা সম্ভাৱনাপূৰ্ণ নেতা কিন্তু আপোনালোক আমাৰ অসমৰ আঞ্চলিক ৰাজনীতিৰ নেতাসকল এনেকুৱা নেকি যে বহিবলৈ দিলে শুই দিয়ে নাই শুনক সেইটো পৰিৱেশ আহিলে চন্দ্ৰবাবুতকৈ 1000 গুণ ষ্টেণ্ড দিম কিন্তু সেইটো পৰিৱেশ অহা নাই নহয় মই কোনটো কথা ক'লোঁ মোৰ যে 5000 দাদা ভাইসকল মৰি গ'ল তেখেতৰ ন্যায়টো মই নৰেন্দ্ৰ মোদীৰ এগেইনষ্টত থিয় দিলে পাম নেকি আজি নাপায় তেনেহ'লে এই কামটো মোৰ হৈ কোনে কৰি দিব মইতো যেতিয়া আপুনি চিধা আঙুলি দি ঘি নোলায় আঙুলিটো টেৰা কৰিব লাগিব না তো আপুনি শত্ৰু হৈও কামটো কৰিলে মিত্ৰ হৈও কৰিলে স্বাৰ্থটো হৈছে মোৰ নিজৰ স্বাৰ্থ মোৰ ইয়াত বিজেপি দিল্লীত কি আছে কি নাই ইয়াৰ লগত মোৰ কথা নাই BTC অঞ্চলত শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু হিতুৰ স্বাৰ্থত যদি বিজেপিৰ লগত আছে বিজেপিৰ লগত আছে মোৰ আগৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আছে কংগ্ৰেছৰ লগতো আছিলে বিজেপিৰ লগতো আছিলে এতিয়া আপুনিহে ডিফিনিশ্যনটো ওলাব লাগে সেই মানুহবিলাকে কি কাম কৰি আছে আমাৰ অৱস্থাটো কি আমাৰ নিজক সুৰক্ষা কৰিবৰ কাৰণে এই বৃহত্তৰ 145 কোটিৰ যিটো জনসংখ্যাৰ দেশখনত মোৰ 10 লাখ 15 লাখ মানুহক বাচাবৰ কাৰণে মই কি কৰিম কাৰণ মইতো অকলে ষ্টেণ্ড কৰিব নোৱাৰো মই যদি অকলে ষ্টেণ্ড কৰিব মোৰ ছিকিমৰ কথা আপুনি কৈছে 7 লাখ 8 লাখৰ এখন ৰাজ্য বা তেখেতে কৈছে যে মোৰো যদি তেনেকুৱা 7 লাখ 8 লাখ ৰাজ্য হ'লে মই ষ্টেণ্ড দিলোঁ হয় যে মই অকলে মানে মোৰ এইটো হ'ব লাগিব আৰু এই পৰিৱেশটো আমি চাব লাগিব অকল কি হৈছে কথাটো চাওক লুৰিণজ্যোতি ডাঙৰীয়া বা আমাৰ অখিল গগৈ ডাঙৰীয়া তেখেতসকলে অসমৰ কথাটো লৈ পেলাই তেখেতসকলৰ এজেণ্ডা তৈয়াৰ কৰিছে মই এজেণ্ডা তৈয়াৰ কৰিছোঁ BTC এৰিয়া লৈ পেলাই BTC এৰিয়াৰ বড়ো মাইনৰিটি সংঘাত হ'ল অসমীয়া বড়োৰ মাজত গেপ হৈ গ'ল দীঘলীয়া সময় এইবিলাক সময়ত ৰিকনচিলৰ কাৰণে কোনে যোৱা নাই কিন্তু পলিটিকেল স্বাৰ্থত কোনোবাই কিন্তু সদায় গৈছে কালি 10টা কথা কৈছে বড়ো অনাবড়ো কৈ পেলাই ৰাজনীতি কৰি গুচি আহিছে তাৰপিছত সেই ঘৰখনত কি হৈছে এইটো কোনে উপলব্ধি কৰিব ইমান বছৰ অলপ আগত যে ক'লে 5টা বজাত ৰাতি ঘৰত মানুহ যাব লগা হৈছিলে গুৱাহাটীত আপুনি 10টা বজালৈ ঘূৰি থাকে আমাৰ 5টা বজাত মানুহ ঘৰত সোমাব লাগে কিতাপ পঢ়িবলৈ ভয় কৰে দোকান পোহাৰ বন্ধ হয় সেইখিনি সময়ত কোনে আছিলে তাৰ পৰা এই পৰিৱেশলৈকে আহিবৰ কাৰণে কেতিয়াবা আমি কংগ্ৰেছৰ লগত কথা পাতিছোঁ কেতিয়াবা বিজেপিৰ লগত কথা পাতিছোঁ এতিয়া বিজেপিৰ লগত আহি চুক্তি কৰিলে 2003 চুক্তি এটা হৈ গ'ল চ' এই গোটেই বিষয়টো ডিপেণ্ড কৰিছে নট হোৱাট হেপেনিং ইন দ্য নেশ্যনেল লেভেল হোৱাট ইজ হেপেনিং ইন আৱাৰ ৰিজনেল লেভেল ঠিক আছে মই ধন্যবাদ জনাইছোঁ মই অখিল গগৈ ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ ময়ো প্ৰমোদ বড়োৰ নিচিনাকৈ এই কথাটো ক'ম তেতিয়া যে যেতিয়া বিজেপি দলে কা নামৰ আইনখন আমাক জাপি দিয়ে তেতিয়া আমি কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ কৰিম নে বিজেপিৰ বিৰুদ্ধে মাত মাতিম দুৰ্নীতিৰ বিৰুদ্ধে আটাইতকৈ বেছি সেই সময়ত আকৌ নদী বান্ধৰ আন্দোলনত গৈ আমাৰ দিলীপ দেও আমাৰ আন্দোলনত যোগদান কৰিছিলে ৰাজনাথ সিঙে গৈও আন্দোলনত যোগদান কৰিছিলে তেতিয়া আমাৰ সেই যিটো আঞ্চলিকতাবাদী চিন্তা আছিলে সেইটো দিলীপ দাই সমৰ্থন কৰিছিলে এতিয়া যেতিয়া দিলীপ দাহঁতে যেতিয়া নিজে শাসনলৈ আহি গ'লে বিজেপি তেতিয়া যেতিয়া চব কথা অসমৰ বিৰুদ্ধে গুচি গ'ল তেতিয়া তেখেত দিল্লীৰ ছাপোৰ্টাৰ হৈ গ'ল এইটোতো আমি উপায় নাই আমাৰ কাৰণেতো এতিয়া বিজেপি দলক বিৰোধিতা কৰাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই 2007 চনত যিখন আমাৰ NEIIPP আছিলে আমাৰ অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষ উদ্যোগিক নীতি থকাৰ কাৰণে আমাৰ তাত ইণ্ডাষ্ট্ৰি কৰিবলৈ যোৱা মানুহবিলাকক ছাবচিডি দিছিলে বিজেপি দল আহি এইটোও কাটি দিলে নাইকিয়া হৈ গ'ল এতিয়া NEIIPP নাই NEIIPP নোহোৱাৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যথেষ্ট পৰিমাণে নাইকিয়া হৈ গ'ল তো এই কথাটোৰ যেতিয়া বিৰোধিতা কৰোঁ তেতিয়া যদি বিজেপিয়ে কয় যে নাই তোমালোক কংগ্ৰেছৰ লগত আছে তেতিয়াহ'লে আমি কি কৰিম কওক আজি অসমৰ শেষ যিটো অৰ্থনৈতিক অধিকাৰ আছিলে যাৰ জৰিয়তে আমি আমাৰ নিজৰ টেক্সটো নিজে উঠাব পাৰিছিলোঁ GSTৰ জৰিয়তে আমাৰ অসমৰ অৰ্থনৈতিক অধিকাৰটো কাটি লৈ গুচি গ'ল আপোনালোকে দেখিছে তেওঁলোকে মুখেৰে যিটো কয় নেশ্যনেলাইজেশ্যন যে যিটো কয় এক দেশ এক কৰ ব্যৱস্থা GST কাৰো লগত ভালকৈ আলোচনা নকৰাকৈ এতিয়ালৈকে 150বাৰমান
সলনি কৰা যিখন GST, সেই GSTৰ জৰিয়তে ৰাজ্যবিলাকৰ অৰ্থনৈতিক অধিকাৰৰ শেষৰ যিখন আছিলে, যিবিলাক অৰ্থনৈতিক অধিকাৰৰ কথা আমাৰ পূৰ্বপুৰুষবিলাকে চিঞৰিছিলে যেতিয়া সংবিধান ৰচনা হৈছিলে, সেই অধিকাৰবিলাক যেতিয়া বিজেপিয়ে নাইকিয়া কৰি দিলে, আৰু নাইকিয়া কৰি দিয়ে আজিৰ দিনটোত আপোনালোকে যদি চাই পশ্চিমবংগত এতিয়াও GSTৰ পৰা পাবলগীয়া 1,40,000 কোটি টকা পশ্চিমবংগ চৰকাৰক দিবলৈ বাকী আছে। যদি মই শান্তি আনিব পাৰিছো, দুটামান ইনষ্টিটিউচন বনাব পাৰিছো, কিবা কাম কৰিব পাৰিছো, মই গোটেই জীৱনটো চিঞৰি থাকিম না কিবা এটা কৰিম মোৰ কাৰণে? প্ৰমোদ দা, ঠিক কথা। শান্তি অনাৰ কাৰণে আপোনালোকৰ আন্দোলন হোৱা নাছিলে, বৰং আপোনালোকৰ জাতিৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে পৃথক ৰাজ্যৰ পক্ষপাতি নেকি? আপুনি পৃথক ৰাজ্যৰ পক্ষপাতি নেকি? কওক, এতিয়াই কওক। আপুনি সেপাৰেট ষ্টেটৰ পক্ষপাতি বিচাৰে? আপুনি আজি কওক, আপুনি বিচাৰিলে কৈ দিয়ক। দ্বিখণ্ডিত কৰিব বিচাৰে আপুনি? কৈ দিয়ক আজি কওক, একদম ওপেন সবে চাই আছে। মানে মই এটোৱে কই ডিভাইড আসাম 50-50 আছিল, আপুনি ডিভাইড আসাম 50-50 সাপোৰ্টাৰ আছিল, NDP ডিমান্ড ডিভাইড আসাম 50-50 সাপোৰ্টাৰ সেপাৰেট ষ্টেট আছিল। উল্টাই মই সুধিম আপোনাক, অখিলগৈ লাগে অসম আৰু ভাগ ভাগ হৈ যাওক ৰাজ্য। আপুনি খুটক, মই যে আপুনি এতিয়া অখিলগৈ স্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছো। আপুনি আজিকালি বিচাৰে কি কৈছে অখিল গগৈ? আপুনি আজিকালি পৃথক বড়োলেণ্ড নিবিচাৰে? আপুনি দিয়া নাই না মোক, নিদিলে মই ৰখি থাকিম নেকি? মোৰটো সমাজ আপুনি নিজৰ লক্ষ্যৰ পৰা দিলে না চুক্তি হৈ গল। আপুনি আপোনাৰ বিজেপিৰ লগত নিজৰ লক্ষ্যৰ পৰা আঁতৰি আহিছে। 1993 BSC চুক্তি হ'ল, ৰাপ ষ্টেট নেদিলে। 2003 BTC চুক্তি হ'ল, ষ্টেট নেদিলে। 2020 গোটেই আমাৰ যিখিনি অস্ত্ৰধাৰী দাদা ভাই আছিলে একেলগে আমি শান্তিৰ স্বাৰ্থত চুক্তি কৰিছো। যিহেতু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৃথক ৰাজ্য নিদিয়ে, বড়ো জনগোষ্ঠীক আমি তেনেকুৱা ৰাখি থব নোৱাৰো। বড়ো জনগোষ্ঠীক আগুৱাই লৈ যাব লাগিব, অঞ্চলটো আগুৱাই লৈ যাব লাগিব। কিন্তু প্ৰমোদ দা, এইটো কথা ক'ব নালাগে। আমাৰ এজেন্ডাটো আমি ক্লিয়াৰ, আমি এটা 1 মিনিটৰ কাৰণেও পাহৰি পেলাই কোনো কাম কৰা নাই। শান্তিৰ কাৰণে কৰা নাছিলে, মানে আজিৰ যিটো আপুনি শান্তিৰ কথা কৈছে যে আন্দোলন নকৰি শান্তি, তো আমি ব্লাড সেটটো বিচাৰে নেকি? আপুনি সদায় ব্লাড সেট বিচাৰে নেকি? নাম্বাৰ 2 ব্লাড সেট বিচাৰে নেকি? IIM প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্দোলন কৰা নাছিলে। কি প্ৰতিষ্ঠা? এখন IIM বা এটা বিজনেছৰ কাৰণে আন্দোলন কৰা নাছিলে। পৃথক ৰাজ্য বিচাৰিছিল, আপুনি দিয়ক পৃথক ৰাজ্য। নিজৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে বড়ো অঞ্চলত বড়ো মানুহে আমাৰ নিজৰ স্বাভিমান জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিছো। আৰু মই চিভ হৈ পেলাই বিজেপিৰ লগত কম্প্ৰমাইজ কৰি মই চৰকাৰটো দায়িত্ব লৈ পেলাই 21টা GI টেকিং কৰিলো। আপুনি কেইটা কৰিলে অসমীয়াৰ GI টেকিং? কওক, আপুনি কেইটা কৰিলে? কেইটা কৰিছে? মোৰ এতিয়া খাদ্যৰ পৰা লৈ পেলাই আৰনাই, গামছা, দখনা, নাফাম, আমাৰ যিমান আছে অনলাখাৰে আঞ্জা সব মানে আমাৰ সিপুং আহি গ'ল। আপুনি কি কৰিলে? প্ৰমোদা সেইটো এডমিনিষ্ট্ৰেটিভ কাম, হা, সেইবিলাক এডমিনিষ্ট্ৰেটিভ কাম। আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে, আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে, কেতিয়া কৰিব আপুনি এডমিনিষ্ট্ৰেটিভ? যেতিয়ালৈকে এডমিনিষ্ট্ৰেটিভ কৰিব আপোনাৰ গামছা হেৰাই যাব। আজি GI টেকিং হ'ল কিবা কয়, যেতিয়ালৈকে আপুনি এডমিনিষ্ট্ৰেটিভ কাম কৰিব আপোনাৰ সব হেৰাই যাব। তেতিয়ালৈকে কিয় ৰখি থাকিব আপুনি? আজি অসম চুক্তি 85 হ'ল, আজিলৈকে বহুত দফা ৰৈ থাকিল। কিয় ৰৈ থাকিল? কোনোবাটো মাথা লুগাব লাগিছিল না চুক্তিটো, ইফাল নহয় সিফাল কৰি চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে। তো আজি প্ৰেক্টিকেল হওক, বাস্তৱ হওক। আমি 30 বছৰ সংগ্ৰাম কৰি, আপুনিও সংগ্ৰাম কৰিছে, আমি নিজকে কিবা ইমোশন কৰি হেৰাই পেলাব নালাগে। কংগ্ৰেছো ভাৰতৰে দল, বিজেপিও ভাৰতৰে দল। 10টা পইণ্ট মই আগতে কৈছো। এতিয়া যদি মোক ক'বাতে 10টা কংগ্ৰেছৰ বেয়া কম, 10টা বিজেপিৰ বেয়া কম, 10টা বিজেপিৰ ভাল কম, 10টা কংগ্ৰেছৰ বেয়া কম। মোৰ সময়ো শেষ হৈছে। মই এবাৰ লুৰিণজ্যোতি গগৈ কাষলৈ আহিব লাগিব। মই ধন্যবাদ জনাইছো অখিল গগৈ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক, ৰাজনীতিবিদ। আৰু আপোনালোকে জানে আটাইতকৈ বাকপটু মানুহ কেইজন আমাৰ লগত বহি আছে, গতিকে আমাৰ বহু সময় লাগিব। মোৰ সময় শেষো হৈছে। মই অলপ অখিল গগৈৰ সময় উত্তৰ দিব লাগিব। মই অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। আপুনি কৈ লওক, তাৰপিছতে মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কাষলৈ আহিম। আপুনি কৈ লওক। হয়, অখিল গগৈ ডাঙৰীয়া জানে আমাৰ সংগ্ৰামী সত্তা এটা আৰু অসমৰ। মই তেখেতক আৰু উইথ মানে ডিউ ৰেচপেক্ট কথাটো কৈছোঁ মই, কাৰণ তেখেতৰ লগত বহু বছৰ আমি জড়িত আছোঁ। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো কথা কৈছে, ক'ৰবাত নহয় ক'ৰবাত আমি আৱেগক অকণমান নিয়ন্ত্ৰণ কৰি বাস্তৱিকতাৰ আৰ্হিত, বাস্তৱিকতাৰ ভিত্তিত আমি ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া যিবিলাক বিষয় আছে সেইবিলাক সমাধানৰ ওপৰত প্ৰহস্ত কৰিব লাগিব। আৰু BTC হৈছে তাৰ এটা উদাহৰণ। আৱেগক বন্ধ কৰি আপোনাৰ এইটোৱে সমস্যা, অসমলৈ বিদেশী অনাটোক সাপোৰ্ট দিব লাগে। এছেম্বলি বুলি ভাবে আপুনি, নহয় জানো? এছেম্বলি বুলি ভাবে আপুনি চবতে। এইটো প্ৰব্লেম আপোনাৰ। আৱেগক আপুনি বন্ধ কৰি অসমলৈ বিদেশী অনাটোক আপুনি সমৰ্থন কৰিব লাগে। আৱেগক বিৰোধিতা কৰি শাসনত থাকিব লাগে কাৰণে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়া বিজেপি দলত আমি আত্মসমৰ্পণ কৰি তাত সেইটো দলত যেনে তেনে শাসনৰ কাৰণে ৰৈ থাকিব লাগে। 855 জন ডেকা ল'ৰাক যিয়ে শ্বহীদ কৰিছে তাক আৰু শাসনত আনিব লাগে, আকৌ শাসনত আনিব লাগে।
অবৈধ ময়মনসিংহীয়া বাংলাদেশী মূলৰ ব্যক্তিক ৰেচন কাৰ্ড দি লাইনত ভোটাৰ আহিছে। কাৰ্ড দি ৰ'ব কথা আপুনি আপুনি এতিয়াহে লাইনত আহিছে। আপুনি কথা পাতক কথা পাতক আপোনাৰ লাইন পাই গৈছে এবাৰ চিঞৰ দিয়ক আপুনি এবাৰ পুৰা দি দিছো আপোনাৰ লাইন পাই গৈছে আপুনি হিন্দু শুনক। মুছলমান যেতিয়া আহি গ'ল আপোনালোকে চেম্পিয়ন এতিয়া এটা কথা এতিয়া আপোনালোকে চিঞৰ দিয়ক পুৰা এতিয়া- হিন্দু মুছলমান লাইন পাই গ'ল নাই, নাই, তেখেতে মই- একদম মেইন ষ্ট্ৰীমত আহি গ'ল এতিয়া আপোনাক পুৰা দি দিছো তেখেতক 10 মিনিট প্লিজ দিয়ক মই কৈ আছো শুনক নিতুমণি শইকীয়া ডাঙৰীয়া শুনক নিতুমণি শইকীয়া ডাঙৰীয়া কওক অখিল গগৈ ডাঙৰীয়াই আমি কিবা এটা পলিচি ল'লে তাত হিন্দু আৰু মুছলমানটো বিচাৰি পায় যেতিয়া হিতেশ শইকীয়া ডাঙৰীয়াই অসমৰ এখন থানাত যদি অচিজন যদি হিন্দু হয় ছেকেণ্ড অফিচাৰজন মুছলমান হ'ব লাগিব যেতিয়া নীতি আনিছিল পলিচি আনিছিল সেইবিলাক ক্ষেত্ৰত কিন্তু তেওঁলোকৰ মুখবিলাক বন্ধ নাম্বাৰ 1 বুলি কৈছে প্ৰমোদ বড়োৱে মাত্ৰ অখিল গগৈৰ লগত যিখিনি যুক্তি তৰ্ক কৰিছে তাত স্পষ্ট হৈছে তেওঁ কৈছে যে মোৰ হাগ্ৰামা মহিলাই কৈছিল যে মই যদি বিটিআইডিৰ কাৰণে যি কৰিব লাগে মই সেইটোৱে ৰাজনীতি কৰিম মই কোনো এইবোৰ নীতিবাদ নকৰোঁ মই সুবিধাবাদ কৰিম একদম খোলাকৈ কোৱা বাক্যটোৱে আছিল সেইটোৱে আৰু প্ৰমোদ বড়োৱে আজি তেনেকুৱাই কৈছে কিন্তু আমাৰ যিবিলাক মূল সুঁতিৰ খিলঞ্জীয়া অসমীয়াৰ আঞ্চলিক ৰাজনৈতিক দল তেওঁলোকৰ ক'ৰবাত নৈতিকভাৱে তেওঁলোক একত্ৰিত হ'ব নোৱাৰাৰ মূলতেই তেওঁলোকৰ ইগ' বা তেওঁলোকৰ অহমিকা বা তেওঁলোকৰ ক'ৰবাত এটা নিজৰ নেতৃত্বসুলভ কিবা অলপ দুৰ্বলতা তেনেকুৱাবিলাকেই মূল কাৰক হিচাপে ইয়াত চিহ্নিত হয় বুলি কয় আপুনি নিজে সেই ক্ষেত্ৰত কি বুলি ক'ব যে সঁচাকৈ আপুনি আৰু যদি অখিল গগৈ এটা শক্তি হ'লহেঁতেন তেনেহ'লে আপুনি নাভাবেনে যে অসম গণ পৰিষদৰ সেই বিশ্বাসঘাতকতা সেই আস্থাহীনতাৰ বিপৰীতে অসমত এক নতুন আঞ্চলিক ৰাজনীতিৰ এটা বীজ অংকুৰিত হ'লহেঁতেন আপোনালোক দুগৰাকী যদি ক'ৰবাত একত্ৰিত হ'লহেঁতেন প্ৰমোদ বড়ো ডাঙৰীয়াই পাহৰি যাব নালাগে যে এজিপি চৰকাৰ থকাৰ সময়ত দিল্লীত বিজেপি চৰকাৰ আছিলে 96ত গতিকে এইবোৰ কথা মৌলিক কথা গতিকে আমাৰ কথাটো হ'ল এই যিবোৰ মানে আমি কোনেও এই ত্যাগটোক কেতিয়াও আমি ইয়াক আৱেগ সৃষ্টি কৰি আমি ৰাজনীতি কৰিব খোজা নাই আমি সমাধানৰ কাৰণে কিন্তু সমাধানটো হৈছেনে নাই হোৱা আজি যি সময়ত এই অসম চুক্তিখন আখৰে আখৰে পালন কৰিম 16 মে'ৰ পৰা বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল সেই বিজেপিয়ে তেওঁলোকে CAA আনি পিনে 43 বছৰ বিদেশী বুজা অসমক জাপি দিলে নে নাই দিয়া আমাৰ মাটি তেওঁলোকে নিদিওঁ বুলি কৈ বাংলাদেশক মাটি নিদিওঁ বুলি কৈ বাংলাদেশক আমাৰ মাটি দিলে নে নাই দিয়া সীমান্তলৈ গৈ ভাৰতবৰ্ষৰ তিৰংগ পতাকা উত্তোলন কৰিছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এতিয়া সেই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ সেই সময়ৰ সভাপতি তিৰংগ পতাকাৰ সন্মান ৰাখিব পাৰিলে নে নোৱাৰিলে মাটি নিদিওঁ বুলি বাংলাদেশক মাটি দিলে তাৰমানে এই যিবোৰ মৌলিক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ সম্পদৰ অধিকাৰ আন কথা বতৰা সেইবোৰ দিব নে নিদিব আৰু আমাৰ নেতৃত্ব মই কওঁতে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে আমাৰ নেতৃত্ব বিফল হৈছে সঁচা কথা গণ পৰিষদৰ মানে প্ৰফুল্ল মহন্ত বিফল হ'ল ভিগু ফুকন বিফল হ'ল এতিয়া তেওঁলোকে সেই লাইনতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ৰাখে নে নাৰাখে এইটোহে মৌলিক প্ৰশ্ন যে তেওঁলোকে জাতিৰ কাৰণে আজৰি আনিব পাৰিলে নাই কথা এটা কথা ভুল হ'ব মই বিফল হোৱা বুলি কোৱা নাই মই একাউণ্টটোহে কৈছোঁ যে গোপীনাথ বৰদলৈৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে যিখিনি সমস্যা হৈছে এই কথাই কৈছোঁ মই কাকো বিফল হোৱা বুলি কোৱা নাই মোৰ বিফল হোৱা বুলি কোৱা ইণ্টেনশ্যনো নাই আৰু মই পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এইটোকে মই এনালাইচিছ কৰি কৈছোঁ কিন্তু আজি আমাৰ কিবা কাম হোৱা নাই আৰু আৱেগিক কথা কোৱাৰ কাৰণটো এইটো যে আজি অসমত কি হৈছে কি হোৱা নাই এইটো একেলগে বহি আলোচনা কৰাৰ কোনো পৰিৱেশে নাই সবে নিজৰ নিজৰ এজেণ্ডা লৈ নিজে নিজে ব্যস্ত হৈ আছে গতিকে কোনদিনা এনালাইচিছ কৰিব 2024 হ'ল 2047ত কৰিম না 50ত কৰিম আমি অসমৰ ইণ্টাৰেষ্টত সবে যদি নিজৰ ৰাজনীতিক ইণ্টাৰেষ্টটো লৈ পেলাই গৈ আছে তাততো মোৰো ক'ব লগা নাই তো এইখিনি সময়ত মই BTCৰে কথা ভাবিম ময়ো বড়োৰে কথা ভাবিম নিজৰে কথা ভাবিম লুৰিণজ্যোতি গগৈ মই প্ৰমোদ বড়োৰ কথাটো মই সমৰ্থন কৰিছোঁ তেখেতে যিটো কৈছে যে বড়ো জনগোষ্ঠীৰ কাৰণে তেওঁ বিটিআইডিৰ জনতা আমাৰ আপত্তি নাই বড়ো জনগোষ্ঠীৰ উন্নয়ন বিটিআইডিৰ সামগ্ৰিক উন্নয়ন হ'ব লাগে আৰু বহুত বেছি উন্নয়ন হ'ব লাগে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে কিন্তু আন বিটিআইডিৰ গোটেই কথা সমস্যাখিনিক ল'লে বুলি অসমৰ সামগ্ৰিক কথা বুটাবোৰক তেওঁ গুৰুত্ব নিদিব নেকি CA যেতিয়া জাপি দিছিল CAৰ যোগেদি অহা বিদেশীবোৰে নে অকল ডিব্ৰুগড় তিনিচুকীয়াত থাকিব বিটিআৰ নাযাব নেকি মাটি দখল নকৰিব নেকি এই প্ৰশ্নটো আজি 43 বছৰ বিদেশী বুজা যেতিয়া আমি পাম তেওঁৰ সন্তান সন্ততিবোৰৰ চাকৰি বড়ো মানুহৰ পৰা কাঢ়ি ল'বনে নলয় তেওঁলোকৰ সন্তান সন্ততিয়ে নাগৰিকত্ব পাব তেওঁলোকে পাব লগা মাটি বেটি বড়োলেণ্ড এৰিয়াত ল'বনে নলয় এইবোৰ মৌলিক প্ৰশ্ন এইবোৰ জাতীয় প্ৰশ্নহে কৰিব খুজিছোঁ দ্বিতীয় কথা মই আপুনি যিটো কৈছে আমাৰ দলবোৰ একত্ৰিত আমি আঞ্চলিক দল একত্ৰিত হ'বলৈ চিন্তা চৰ্চা কৰিছোঁ অকল কিয় অখিল গগৈ লুৰিণ গগৈত সমাবদ্ধ কৰিছে আমি সকলোৰে কাৰণে বাট খুলি দিছোঁ অজিত ভূঞা ডাঙৰীয়া আহিব সোণোৱাল কছাৰী গণমঞ্চ আহিব তাৰলৈ আমাৰ কামতাপুৰ তেওঁলোকে পিপুলছ ফ্ৰণ্ট আহিব মই ভাবোঁ যে এওঁ যিটো কৈছে এওঁ এইটো এখেতৰ এজেণ্ডাই যেন পাইছোঁ আমাৰ দুটাক মানে লগ কৰাটো কেন্দ্ৰীভূত চিন্তা আমি সদায় বিকেন্দ্ৰীভূত চিন্তাত আমি বিশ্বাস কৰোঁ এইটো মোৰ ডেমক্ৰেটিক ZPMৰ দৰে কনচেপ্ট সকলোৱে নিজে নিজে থাকক একত্ৰিত হৈ থাকক একতাত শক্তি আছে এই কথাটো বুজি নাপালে
আপোনালোকৰ সেই মঞ্চখনত ইউপিপিএল বা বিপিএফ কেন্দ্ৰীভূত চিন্তাৰ কাৰণে এই কথাটো তেওঁলোকে ক'ব খুজিছে। আপোনালোকৰ সেই মঞ্চখনত বিপিএফ বা ইউপিপিএল কিয় নাই? ইউপিপিএল অসমৰ জাতীয় প্ৰশ্নত যুঁজিলে সকলো আমাৰ ওচৰলৈ আহিব। জাতীয় প্ৰশ্নত যদি দিল্লীৰ লগত যুঁজে, কম্প্ৰমাইজ নকৰে, অধিকাৰ আজৰি আনিবৰ কাৰণে যদি চিন্তা চৰ্চা কৰে, তেতিয়াহ'লে নিশ্চিত আপোনালোকৰ ওচৰলৈ কিয় আহিব লাগে? তেওঁলোকৰ ওচৰলৈ বুলি কোৱা নাই, আমাৰ ওচৰলৈ নকওঁ। এইটো কথা কেতিয়াও নহয়। আমি সকলো সমতা, এতিয়া সোণোৱাল কছাৰী এটা জনগোষ্ঠী, আমি সমতাৰ দৃষ্টিভংগীৰে চাম। এইটো কেনেকুৱা? আমিতো বিজেপি নহয় যে ডিক্টেট কৰিম। মই তিতা সঁচা এটা কথা কৈ আমিতো বিজেপি নহয় ডিক্টেট কৰি দিম আমাৰ ফালে আহা। আমি সমতাৰে বড়ো জনগোষ্ঠী, আমাৰ অসমৰ জাতীয় জীৱনৰ আটাইতকৈ পুৰণা ভূমিপুত্ৰ জনগোষ্ঠী। তেওঁলোকৰ শক্তি যেতিয়া থাকিব, তেওঁলোকৰ অধিকাৰ যেতিয়া সুৰক্ষিত হ'ব, সমগ্ৰ অসমীয়া জাতি সত্তাৰ হ'ব, এইটো আমি বিশ্বাস কৰোঁ। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বড়ো, কাৰ্বি, তিৱা, ৰাভাৰ আটাইতকৈ বেছি অৰিহণা হোৱাটো বেছি উচিত, এই কথা মই বিশ্বাস কৰোঁ। এই বক্তব্য মই ৰাখিছোঁ, কৈছোঁ বিভিন্ন সময়ত, এইটোত কেতিয়াও হিন্দেৰি নাই। আমাৰ অসমৰ জাতি গঠন প্ৰক্ৰিয়াত মূল আৰম্ভণি অংশীদাৰিত্ব বড়ো, কাৰ্বি, তিৱা, ৰাভা, মিচিং এইসকলৰ তেওঁলোক ভূমিপুত্ৰ। গতিকে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হোৱাটো আমি অন্তকৰণে বিশ্বাস কৰোঁ। আমি কেতিয়াও এই ক্ষেত্ৰত কোনো দ্বিধাবোধ নাই। মানে তিতা সঁচা এটা কথা কৈ থ'ম, জাষ্ট তিতা কথাটো সঁচাটো ক'ব বিচাৰিছোঁ। তিতা সঁচাটো কথা হৈছে যে ইয়াত যিবিলাক ডিছকাশ্যন হয়, এইটো বাস্তৱত ৰূপায়ণ নহয়। মানে বহুত সময়ত আমি ট্ৰেইনো আমাৰ এৰি যায়, আমাক ফ্লাইটো এৰি যায়। সংগ্ৰামটোতো একেলগে কৰে। আগত তেনেকুৱা বহুত উদাহৰণ আছে। মই লুৰিণক টাৰ্গেট কৰি কোৱা নাই, মই তিতা সঁচাটোহে কৈছোঁ। তিতা সঁচাটো হৈছে 50 বছৰত যদি আপুনি খান্দি চায়, তেনেকুৱা বহুত মানে ঐক্যবদ্ধভাৱে সংগ্ৰাম হৈছে। কিন্তু যেতিয়া মানে ট্ৰেইনত উঠি যাব লগা হয়, তেতিয়া আমি কিন্তু ট্ৰেইনটো ফেইল কৰোঁ, যাৰ কাৰণে এই পৃথকে পৃথকে আন্দোলনবিলাক হৈ আছে। গতিকে পাষ্ট যিটো আপুনি পাষ্টৰ কথা যিহেতু কৈ আছে, পাষ্টৰ পৰা লেচনটো এইটোৱে ল'ব লাগে যে আগৰ ভুলটো ৰিপিট হ'ব নালাগে। আমি কাকো দোষাৰোপ কৰিব মই প্ৰমোদ বড়ো ডাঙৰীয়া, মই সেইটোৱে কৈছোঁ যে আপুনি এটা আঞ্চলিক শক্তিৰ সভাপতি, এটা শক্তিৰ সভাপতি, সভাপতি। মোৰ কথা হ'ল যে আপোনালোকে যদি ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে সংগ্ৰাম কৰিবৰ কাৰণে আঞ্চলিকতাবাদৰ চিন্তাধাৰা নিজকে আগুৱাই নিছে, তেনেহ'লে অসমত এনেকুৱা এখন আঞ্চলিকতাবাদৰ মঞ্চ কিয় গঠন কৰিব নোৱাৰে? কাৰণ আপোনালোক নেতৃত্ব, আপুনি অকল বড়ো জনগোষ্ঠীৰ কিয় লিডাৰ হৈ থাকক? আপুনি ভৱিষ্যতলৈ অসমৰ মুখ্যমন্ত্ৰী হওক, আপুনি অসমৰ আঞ্চলিক ৰাজনৈতিক এটাৰ নেতৃত্ব লওক। আপুনি অকল বড়ো জনগোষ্ঠীৰ আৰু এটা মই সঁচা কথা কৈছোঁ, এইটো শুনাৰ কাৰণে বহুত ভাল এই কথাটো। কিন্তু 4জন অসমীয়া মানুহ যদি ৰুমৰ ভিতৰত কথা পাতে, বড়োৰ বিৰুদ্ধে পাতে। 4জন বড়ো মানুহ যদি ৰুমৰ ভিতৰত কথা পাতে, অসমীয়াৰ বিৰুদ্ধে পাতে। এই ৰিকনচিলিয়েশ্যনটো কোনে কৰিব? সেইটো যদি চলি আহিছে, যেতিয়া বড়োলেণ্ডৰ সংঘাত হয়, যেতিয়া বড়োলেণ্ডত সংঘাত হয়, আপুনি যিটো কথা ক'লে যে 4জন যদি লগ হয় অসমীয়াই বড়োৰ বিৰুদ্ধে পাতে, আৰু বড়ো লগ হ'লে অসমীয়াৰ বিৰুদ্ধে পাতে, এই 4-3 বছৰ ইউপিপিএলৰ শাসন, বিজেপিৰ শাসনত BTCত এইটোকে কৰিবলৈ চেষ্টা কৰি আছোঁ এই 4 বছৰত। বহুত ধন্যবাদ তাৰ কাৰণে। নিজে হেপিনেছ মিছন এটা মই মিছন লৈছোঁ। অহা 1 জানুৱাৰীত 23টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট মই নিজে পাব্লিছ কৰিবলৈ গৈ আছোঁ, চব জনগোষ্ঠী BTC যিখিনি আছে। কিন্তু এইখিনি কামটো মই অসমত কৰিব নোৱাৰোঁ। মই প্ৰমোদ বড়ো ডাঙৰীয়া, মই বাৰম্বাৰ আপোনাক সেইটোৱে কৈছোঁ যে আপুনি বড়ো ছাত্ৰ সন্থাৰ সভাপতি, তাৰপিছত এটা বড়ো আন্দোলনৰ আপুনি মোটামুটি নেতৃত্ব লৈছিল, আজি আপুনি CM হৈ আছে। আপুনি কিয় BTADৰ অকল CM হওক? মই কৈ আছোঁ যে আপুনি অসমৰ মুখ্যমন্ত্ৰী হওক এদিন। আপুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোনটো কিয় নেদেখায়? আপুনি অখিল গগৈ, লুৰিণজ্যোতি গগৈ, সপোন দেখাটো ভুল নহয়, কিন্তু সপোনটো ইমানো ডাঙৰ হ'ব নালাগে যি পিছত আৰু নিজৰ ভৰিৰ মাটিখিনিও নাথাকিব। ঠিক আছে, তেতিয়াহ'লে মোৰ ক'বলগীয়া নাই। মই বিচাৰিছোঁ, হয় অখিল গগৈ ডাঙৰীয়া, মই বাৰম্বাৰ এই কথাটোহে কৈছোঁ। যেনেকৈ গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ পিছত তেওঁলোক কংগ্ৰেছ, কিন্তু তেওঁলোকৰ যিটো জাতীয় চেণ্টিমেণ্ট, তেওঁলোকৰ যিটো আঞ্চলিকতাবাদ আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। ভীমবৰ দেউৰী অকল দেউৰী সম্প্ৰদায়ৰ লিডাৰ আছিল নেকি? নাছিল। তেওঁ সমান পিয়ৰ অসমীয়া, গোটেই অসমখনৰ কাৰণে মাত মতা কোন লিডাৰ হ'ব পাৰে? আমি দেখাৰ ভিতৰতে সৌ সিদিনাখনলৈকে চামচুমাৰ খুংগুৰ বিষ্ণুতাৰী আপোনালোকৰ কোকৰাঝাৰৰ সাংসদ আছিল, তেওঁ লোকসভাত যিটো স্থিতি লৈছিল আমিতো অস্বীকাৰ কৰিব নোৱাৰোঁ। আজি ভাৰতীয় জনতা পাৰ্টীলৈ গুচি আহিলে। আপুনিও এটাও চেনেলত চামচুমাক মাতা নাই আজিলৈকে? কি ক'লে? আপোনাৰ প্ৰতিদিন টিভিত প্ৰতিদিন টাইমত তেনেকুৱা মানুহবিলাককতো আপোনালোকেও মাতা নাই আজিলৈকে, কিয় মাতা নাই? ভীমবৰ দেউৰীৰ নামত অসমত ডাঙৰ প্ৰগ্ৰাম এটা হোৱা নাই। এতিয়া লাহে লাহে এতিয়া এটা ভাল ষ্টেচু গুৱাহাটীত বনাবলৈ জাগা নাই। ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্মৰ একদম গণেশগুৰিত এটা ষ্টেচু আছিলে, সেইটো উঠাই পেলাই দিলে, তাত কিবা বিল্ডিং বনাই দিলে ৰূপনাথ ব্ৰহ্মৰ। মইতো আপোনাৰ সাক্ষাৎকাৰ লৈছোঁ, মইতো হাগ্ৰামা মহিলাৰ সাক্ষাৎকাৰ লৈছোঁ। থেংক ইউ। যিসকল লিডাৰ মই তেওঁলোককতো ল'ম। মইতো কোনোবা যদুমধু এজনক সাক্ষাৎকাৰ নলওঁগৈ। আপুনি প্ৰমোদ বড়ো, আপোনাৰ মই সাক্ষাৎকাৰ লৈছোঁ, হাগ্ৰামা মহিলাৰ নেতৃত্ব লৈছে, মই তেওঁ সাক্ষাৎকাৰ লৈছোঁ। মোৰ কথাটো হ'ল, মই চামচুমা খুংগুৰ বিষ্ণুতাৰীৰ কথা মই ক'লোঁ। আজি বিশ্বজিৎ দৈমাৰী এতিয়া বিজেপিলৈ আহিল, কিন্তু ইয়াৰ আগতে BPFৰ আছিল। তেওঁ যিটো ৰাজ্যসভাত ভাষণ দিছিল, সেই
এটা ভাষণত তেওঁক কিন্তু বহুত ওপৰলৈ লৈ গৈছিল আৰু সেই লিডাৰজন কৰিছিল হয় মই এইটোহে সুধিছোঁ এই যে জনগোষ্ঠীয় যিখিনি মানুহ আপোনালোকে অকল এই খিলঞ্জীয়া মানুহখিনিক লৈ অকল তেনেকৈ আঞ্চলিক দলৰ পোষকতা কৰাতকৈ সকলোকে লৈ কিয় আপোনালোক তেনেকুৱাকৈ নেতা একেবাৰে যে জাতীয়তাবাদ ডেফিনেটলি ইনক্লুচিভ জাতীয়তাবাদ হ'ব লাগে সকলোকে লগত লৈ সকলো জনগোষ্ঠীক লগত লৈ আগবঢ়া দৰকাৰ খালি মই এটা বস্তু প্ৰমোদদাৰ এটা বস্তু মই ৰেছপন্স কৰি দিব খুজিছোঁ যে যদি তেখেতে কৈছে যে তোমালোকে কিয় হাতে কামে কাম কৰা নাই যদি আমি কেতিয়াবা হাতে কামে কাম কৰাৰ সুযোগ লাভ কৰোঁ ৰাইজৰ দলে তেতিয়াহ'লে কি কাম কৰিম সেই কথাখিনি আমি এটা ধুনীয়াকৈ ভিজন ডকুমেণ্টত আমাৰ সপোনৰ অসমখন অসমবাসীৰ জাতীয় কৰ্মসূচী বুলি আমি ডিটেইলছ ৰাইজৰ দলে চৰকাৰ কৰিলে মানে কি কৰিম আমি ডিটেইলছ লিখি থৈ দিছোঁ যে প্ৰফুল্ল মহন্ত ভিগু ফুকন আৰু সৰ্বানন্দ সোণোৱালে গাদ্দাৰী কৰিলে এওঁ কিয় নকৰিব আমাৰ কামলৈ লক্ষ্য কৰক যেতিয়া কামত আমি প্ৰমাণ কৰিব পাৰিম যে আমি গাদ্দাৰী নকৰোঁ আমি জাতিৰ হৈ আছোঁ তেতিয়া ৰাইজে আমাৰ পক্ষত থিয় হ'ব ৰাইজৰ জনতাৰ মিছিল আমি তেতিয়াহে বিচাৰিম মেইন মানুহ সৰ্বানন্দ সোণোৱালে তেতিয়া কেন্দ্ৰত আহি চাৰেণ্ডাৰ কৰিছে তো সেই আন্দোলনৰ পৰাই অহা এজন মানুহ আলফা চব কৰি আহিছে আৰু তেওঁ আমাৰ মুখ্যমন্ত্ৰী তেওঁ আৰু নকৰিবলৈ বাকী নাই চব পাৰ্টি কৰি মেলি আহি আছিলে আছু আলফা যিমান আছে চালফা যিমান আছে চব কৰি আহিছে তেওঁ আকৌ আহি কি কৰিলে এইটো ক্ষেত্ৰত আকৌ তেওঁ ইয়াত আহি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কম্প্ৰমাইজ কৰি দিলে ঠিক আছে আপোনালোকে যি কৈছে তাকে মানিম আনকি অসম গণ পৰিষদ যি আকৌ জন্ম হৈছিলে বিদেশী খেদিম বুলি তেওঁলোকেও আহি কেন্দ্ৰত কৈ দিলে যেতিয়া সেইখন আইনখন উত্থাপন হ'ল বিলখন উত্থাপন হ'ল তেতিয়া তেওঁলোকে আমাৰ বীৰেন বৈশ্য ডাঙৰীয়াই ভোট দি দিলে ক'লে যে আমি ছাপোৰ্ট কৰিছোঁ গতিকে যি সময়ত সঁচাকৈ আমি দেখিছোঁ যে বিজেপিৰ আটাইবিলাক জাতীয়তাবাদী নেতাই যিবিলাক মানুহ জাতীয়তাবাদৰ পৰা আহিছিলে দেই আটাইবিলাক মানুহে যেতিয়া কম্প্ৰমাইজ কৰিছে সেই সময়ত ভাবিবলৈ বেয়া লাগে যে আন কোনোবাই কম্প্ৰমাইজ নকৰিব কিন্তু মই অন্ততঃ আপোনালোকক ক'ব পাৰোঁ যে ৰাইজৰ দল আৰু বিশেষভাৱে মোৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটে কেতিয়াবা তেতিয়াহ'লে এইটো আপোনালোকে নিশ্চিন্ত হৈ থাকিব দেশ আৰু জাতি আৰু জনগণ সদায় ডাঙৰ আৰু মোৰ পদবী কেতিয়াও ডাঙৰ হ'ব নোৱাৰে প্ৰমোদ দাই কোৱা কথাখিনি আৱেগিক নহয় বাস্তৱিক হৈ যাতে কামত সকলোৱে লাগি যায় সেইটো অনুৰোধ থাকিব কিন্তু আঞ্চলিকতা বাদ আৰু আঞ্চলিকতা দল দুটা বেলেগ বস্তু কিন্তু বাদৰ পৰা গৈ আঞ্চলিকতা বাদ আৰু আঞ্চলিক দল দুটা কিন্তু বেলেগ বস্তু কনফিউজ যাতে মানে নকৰে ধন্যবাদ মোৰ ওলাই আহিব লাগিব মই কৈছোঁৱেই যে এইটো চলি গৈ থাকিব অনন্ত কাললৈ মই সময় দিব নোৱাৰিম মই প্ৰমোদ বড়ো ডাঙৰীয়া বহুত বহুত ধন্যবাদ ইমান ব্যস্ততাৰ মাজত আপুনি আহিলে দিলীপ শইকীয়া ডাঙৰীয়া দুবাৰৰ তেওঁ কনক্লেভৰ অতিথি হৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া আপোনালোক চাৰিওগৰাকীকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বাকী বিচাৰ আপোনালোকলৈ এৰি আমাৰ এইটো ছেশ্যন ইয়াতে আমি সামৰণি মাৰিছোঁ নমস্কাৰ মই এটা কথা কওঁ এই যিটো কাৰবাৰ বিজেপিয়ে গোটেই আঞ্চলিকতাবাদী শক্তিবিলাকক একেবাৰে জিৰ' বনাই মোৰ এটাই কথা আপুনি গোটেই জীৱনটো অপিনিয়ন আৰু যুক্তি দি যাব না জাতিৰ স্বাৰ্থত কিবা এটা কৰিব সমাজৰ স্বাৰ্থত কিবা এটা কৰিব যে বিজেপিৰ লগত থাকি আজি যদি মই শান্তি আনিব পাৰিছোঁ দুটামান ইনষ্টিটিউচন বনাব পাৰিছোঁ কিবা কাম কৰিব পাৰিছোঁ মই গোটেই জীৱনটো চিঞৰি থাকিম না কিবা এটা কৰিম মোৰ কাৰণে প্ৰমোদা ঠিক কথা শান্তি অনাৰ কাৰণে আপোনালোকৰ আন্দোলন হোৱা নাছিলে বৰং আপোনালোকৰ জাতিৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে পৃথক ৰাজ্যৰ পক্ষপাতি নেকি আপুনি পৃথক ৰাজ্যৰ পক্ষপাতি নেকি কওক এতিয়াই কওক আপুনি সেপাৰেট ষ্টেটৰ পক্ষপাতি আপুনি আজি কওক আপুনি বিচাৰিলে কৈ দিয়ক দ্বিখণ্ডিত কৰিব বিচাৰে আপুনি কৈ দিয়ক আজি কওক একদম ওপেন সবে চাই আছে মানে মই এটোৱে কই ডিভাইড আসাম 50-50 আছিল ডিভাইড আসাম 50-50 সাপোৰ্টাৰ অখিল আছিল এনডিপি ডিমান্ড ডিভাইড আসাম 50-50 সাপোৰ্টাৰ অখিল গগৈ সেপাৰেট ষ্টেট আছিল উল্টাই মই সুধিম আপোনাক অখিল গগৈ লাগে অসম আৰু ভাগ ভাগ হৈ যাক ৰাজ্য আপুনি খুদক মই এতিয়া যে আপুনি মই এতিয়া অখিল গগৈ স্থাপন কৰা প্ৰশ্ন উত্তৰ দিব বিচাৰিছো আপুনি আজিকালি বিচাৰে কি অখিল গগৈ আপুনি আজিকালি পৃথক বড়োলেণ্ড নিবিচাৰে আপুনি দিয়া নাই না মোক নিদিলে মই ৰখি থাকিম মোৰতো আপুনি নিজৰ লক্ষ্যৰ পৰা চুক্তি হৈ গ'ল আপুনি আপোনাৰ বিজেপিৰ লগত লক্ষ্যৰ পৰা আঁতৰি আহিছে 1993 বিএসসি চুক্তি হ'ল ৰাপ ষ্টেট নেদিলে 2003 বিটিসি চুক্তি হ'ল ষ্টেট নেদিলে 2020 গোটেই আমাৰ যিখিনি অস্ত্ৰধাৰী দাদা ভাই আছিলে একেলগে আমি শান্তিৰ স্বাৰ্থত চুক্তি কৰিছোঁ যিহেতু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৃথক ৰাজ্য নিদিয়ে বড়ো জনগোষ্ঠীক আমি তেনেকুৱা ৰাখি থ'ব নোৱাৰোঁ বড়ো জনগোষ্ঠীক আগুৱাই লৈ যাব লাগিব অঞ্চলটো আগুৱাই লৈ যাব লাগিব কিন্তু প্ৰমোদ দা এইটো কথা ক'ব নালাগে আমাৰ এজেন্ডাটো আমি ক্লিয়াৰ আমি এটা 1 মিনিটৰ কাৰণেও পাহৰি পেলাই কোনো কাম কৰা নাই শান্তিৰ কাৰণে কৰা নাছিলে মানে আজিৰ যিটো আপুনি শান্তিৰ কথা কৈছে যে আন্দোলন নকৰি শান্তি তো আমি ব্লাড সেটটো বিচাৰি নেকি আপুনি সদায় ব্লাড সেট বিচাৰে নেকি নাম্বাৰ 2 ব্লাড সেট বিচাৰে নেকি আইএম প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্দোলন কৰা নাছিলে কি প্ৰতিষ্ঠা এখন আইএম বা এটা বিজয়ৰ কাৰণে আন্দোলন কৰা নাছিলে পৃথক ৰাজ্য বিচাৰিছিল আপুনি দিয়ক পৃথক ৰাজ্য নিজৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে
বড়ো অঞ্চলত বড়ো মানুহে আমাৰ নিজৰ স্বাভিমান জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিছো আৰু মই চিভ হৈ পেলাই বিজেপিৰ লগত কম্প্ৰমাইজ মই চৰকাৰটো দায়িত্ব লৈ পেলাই 21টা জিআই টেকিং কৰিলো আপুনি কেইটা কৰিলে অসমীয়াৰ জিআই টেকিং কক আপুনি কেইটা কৰিলে কেইটা কৰিছে মোৰ এতিয়া খাদ্যৰ পৰা লৈ পেলাই আৰন্নাই গামছা দখনা নাফাম আমাৰ যিমান আছে অনলাখাৰে আঞ্জা সব মানে আমাৰ সিপুং আহি গ'ল আপুনি কি কৰিলে প্ৰমোদা হেতু এডমিনিষ্ট্ৰেটিভ কাম হা হেবিলাক এডমিনিষ্ট্ৰেটিভ কাম আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে আপুনি এডমিনিষ্ট্ৰেটিভ কৰিব পৰা নাই যে কিটা কৰিব আপুনি এডমিনিষ্ট্ৰেটিভ যেতিয়ালৈকে এডমিনিষ্ট্ৰেটিভ কৰিব আপোনাৰ গামছা হেৰাই যাব আজি জিআই টেকিং হল কিবা কয় যেতিয়ালৈকে আপুনি এডমিনিষ্ট্ৰেটিভ কাম কৰিব আপোনাৰ সব হেৰাই যাব তেতিয়ালৈকে কিয় ৰখি থাকিব আপুনি আজি অসম চুক্তি 85 হল আজিলৈকে বহুত দফা ৰৈ থাকিল কিয় ৰৈ থাকিল কোনবাটো মাথা লুগাব লাগিছিল না চুক্তিটো ইফাল নহয় খিফাল কৰি চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে তো আজি প্ৰেক্টিকেল হওক বাস্তৱ হওক আমি 30 বছৰ সংগ্ৰাম কৰি আপুনিও সংগ্ৰাম কৰিছে আমি নিজকে কিবা ইমোশন কলি হেৰাই পেৰাব নালাগে কংগ্ৰেছও ভাৰতৰে দল বিজেপিও ভাৰতৰে দল 10টা পইণ্ট মই আগতে কৈছো এতিয়া যদি মোক কবাতে 10টা কংগ্ৰেছৰ বেয়া কম 10টা বিজেপিৰ বেয়া কম 10টা বিজেপিৰ ভাল কম 10টা কংগ্ৰেছৰ বেয়া কম 10টা বিজেপিৰ বেয়া কম এনে লৰা ধেমালি নহয়